when Alpha was formed, these are the people who form Alpha. যেতিয়া অসম পুলিচে কটন কলেজৰ ইনভেষ্টিগেশ্যন চলাইছিল তেতিয়া এটা পিষ্টল আৰু 25টা গুলি উদ্ধাৰ কৰিছিল। অভিযোগ আছিল এজন 22 বছৰীয়া ছাত্ৰ নেতাৰ বিৰুদ্ধে যাৰ নাম হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ বিৰুদ্ধে টাডা আইনৰ অধীনত দুটাকৈ গোচৰ ৰুজু হৈছিল। অভিযোগ আছিল আলফাৰ নামত ব্যৱসায়ীৰ পৰা টকা আদায় কৰা। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সেইজন ব্যক্তিৰ কাহিনী যিয়ে ৰাজনীতিক ক্ষমতাৰ বাবে বাৰে বাৰে নিজৰ আদৰ্শ সলনি কৰি আজি মুখ্যমন্ত্ৰীৰ আসনত বহি আছে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 ফেব্ৰুৱাৰী 1969 চনত যোৰহাটত জন্মগ্ৰহণ কৰা হিমন্তই স্কুলীয়া দিনৰে পৰা আছুত যোগদান কৰিছিল। কিন্তু 91 চনত তেওঁৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ আহে। কোৱা হয় যে হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায়ীবিলাকৰ পৰা আলফাৰ ভয় দেখুৱাই 10 লাখতকৈ অধিক টকা সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও কংগ্ৰেছৰ নেতা মানৱেন্দ্ৰ শৰ্মাক হত্যাকাণ্ডতো তেওঁৰ নাম সাঙুৰ খাই পৰিছিল। নিজক বচাবলৈ তেওঁ সেই সময়ৰ শত্ৰুপক্ষ কংগ্ৰেছৰ আশ্ৰয় লৈছিল আৰু হিতেশ্বৰ শইকীয়াৰ হাত ধৰি ৰাজনীতিত ভৰি দিছিল। আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত যোগদান কৰিলে তেতিয়া ৰহস্যজনকভাৱে যিবিলাক তেওঁৰ ওপৰত টাডাৰ কেছ আছিল সেইবিলাক সকলো ফাইল নোহোৱা হৈ গ'ল। 2001 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ অতি প্ৰিয় পাত্ৰ হৈ পৰিছিল। কিন্তু তেওঁৰ বিৰুদ্ধে দুটা ডাঙৰ কেলেংকাৰী অভিযোগ উঠে, শ্ৰদ্ধা চিট ফাণ্ড স্কেম আৰু লুইট বাৰ্গাৰ স্কেম। শ্ৰদ্ধা চিট ফাণ্ডৰ মালিক সুদীপ্ত সেনে SBIক কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই 20 লাখতকৈ অধিক টকা তেওঁলোকৰ পৰা লৈছিল মাহে মাহে। এইফালে আমেৰিকাৰ আদালতো প্ৰমাণ পাইছিল যে লুই বাৰ্গাৰ কোম্পানীয়ে গুৱাহাটীত কাম পাবৰ বাবে মন্ত্ৰীক ঘোচ দিছিল আৰু যিটো বিভাগৰ দায়িত্ব আছিল হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এই কেছটোৰ পৰা হাত সাৰিবৰ কাৰণে 2015 চনত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰে, কাৰণ সেইখিনি টাইমত কংগ্ৰেছত তেওঁৰ অৱস্থা ইমান এটা ঠিক নাছিল। বিজেপিত যোগদান কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ সুৰ সম্পূৰ্ণ সলনি হ'ল। मेरे लिए बहुत बड़ा मुद्दा है। मेरा असम में मुस्लिम पॉपुलेशन 40% हो। যিজন মানুহে এদিন নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৈছিল সেইজন মানুহ আজি নৰেন্দ্ৰ মোদীৰ অতি ভক্ত হৈ পৰিছে। এতিয়া তেওঁৰ ৰাজনীতি হিন্দু মুছলিম, লাভ জিহাদ, মাদ্ৰাছা বন্ধ কৰা এইবিলাকে। আৰু যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰা অসমত এনকাউণ্টাৰৰ সংখ্যা পূৰা বাঢ়ি গৈছে। যাক যেনেকৈ তেনেকৈ গুলি মাৰি দিয়ে। তেওঁ কেৱল জনতাক ধৰ্মৰ নামত বিভাজন কৰি নিজৰ দুৰ্নীতিবোৰ ঢাকি থ'ব বিচাৰিছে। কেৱল পুৰণি অভিযোগেই নহয়, তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও বহুতো দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। ক'ভিডৰ সময়ত তেওঁৰ পত্নীৰ কোম্পানীক PPKত ঠিকা দিয়াৰ অভিযোগ, 18 একৰ চৰকাৰী মাটি তেওঁৰ পত্নীৰ কোম্পানীৰ নামত কৰা অভিযোগো আছে। এই সকলোবোৰ কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অসমৰ 95% মিডিয়াই এইবিলাক কথা নকয়, কাৰণ অসমৰ যিমান মিডিয়া আছে বৰ্তমান বিজেপিয়ে চববিলাক কিনি থৈছে। বিজেপিয়ে যিটো দেখাব কয় সেইবিলাকে দেখায়, এইবিলাকৰ ওপৰত কেতিয়াও মাত নামাতে। আজি যদি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনোবাই মাত মাতে তেওঁলোকক ডাইৰেক্ট জেললৈ পঠায় আৰু পাৰিলেতো এনকাউণ্টাৰ কৰাৰো ভাবুকি দিয়ে। কিন্তু প্ৰশ্ন হয়, ক্ষমতা সলনি হ'লে এই ফাইলবোৰ পুনৰ খোলা হ'বনে? আপুনি কি ভাবে কমেণ্ট কৰি জনাব। পাৰিলে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।